আজিৰ এই ভিডিঅ'টোত অসমৰ জনপ্ৰিয় ধাৰাবাহিক স্বাভিমানত অভিনয় কৰা জয়শ্ৰী নাথৰ ঘৰ ক'ত লাইফষ্টাইল বায়োগ্ৰাফি জানিবলৈ পাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰিয়েল নেম জয়শ্ৰী নাথ। জন্ম হৈছিল শুৱালকুছিত। প্ৰফেশ্যন এক্ট্ৰেছ এণ্ড ডেন্সিং। ডেট অফ বাৰ্থ 1997 চনৰ 12 এপ্ৰিল তাৰিখ। জয়শ্ৰী নাথৰ নিকনেম হৈছে মুনু। জয়শ্ৰী নাথে শংকৰদেৱ শিশু বিদ্যা নিকেতন শুৱালকুছিৰ পৰাই শিক্ষা জীৱন আৰম্ভ কৰিছিল। তাৰ পিছত HS পাছ কৰিছিল শুৱালকুছি জুনিয়ৰ আৰ্টছ এণ্ড কমাৰ্চ কলেজৰ পৰাই। জয়শ্ৰী নাথৰ পোন প্ৰথম অভিনয় কৰা চিৰিয়েলখনৰ নাম হৈছে স্বাভিমান। বৰ্তমান স্বাভিমান ধাৰাবাহিকত ৰিম্পলী চৰিত্ৰত অভিনয় কৰি আছে। এইখিনিয়ে আছিল জয়শ্ৰী নাথৰ বিষয়ে। যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।